মই এটি কবিতা পাঠ কৰিব বিচাৰিছোঁ। কবিতাটিৰ শিৰোনাম হৈছে মন্দিৰৰ চূড়াবোৰ। আৰু কবি গায়ত্ৰী ফুকন। মন্দিৰৰ চূড়াবোৰ এখন ঘৰৰ ধ্বজাবাহক নাৰীৰ দৰে। চূড়াবোৰ নথকা মন্দিৰবোৰ উকা উকা লাগে, যিদৰে নাৰী নথকা ঘৰবোৰ উকা উকা লাগে। মন্দিৰৰ চূড়াবোৰে বহাই সৌন্দৰ্য মন্দিৰৰ, যিদৰে ঘৰবোৰৰ সৌন্দৰ্য নাৰীবোৰে বহায়। ঘৰৰ কাৰণে কোটি কোটি জীৱন পাৰ কৰা ঘৰচীয়া চৰাইকেইজনী কোনেও নেদেখে, যিদৰে মন্দিৰৰ চূড়াবোৰ কাৎচিতহে কোনোবাই মূৰ তুলি চায়। মন্দিৰৰ চূড়াবোৰে বিজুলীৰ পৰা মন্দিৰৰ বিগ্ৰহক বচায়, যিদৰে নাৰীবোৰে বচায় ঘৰখনক। মন্দিৰৰ চূড়াবোৰ সেয়েহে জোঙা জোঙা, যিদৰে নাৰীবোৰৰ চোকা চোকা মুখবোৰ। ঘৰবোৰ বিজুলীৰ পৰা বচাবলৈকে নাৰীৰ মুখবোৰ চোকা হয়, নতুবা নাৰীৰ কাজি হাতবোৰৰ দৰে চুক থকা।